কলডিলে মাংসই বনাম। এয়া আলু কাটি থোৱা হৈছে, এয়া কেঁচা জলকীয়া, এয়া পিঁয়াজ, এয়া নহৰু, এয়া আদা যোগাৰ কৰি লোৱা হৈছে। পটাত বটা হৈছে, মানে নহৰুখিনি পটাত প্ৰায়ে মিক্সিতে বটা হয়, পটাত বটা নহয়, সেইকাৰণে পটাতে নহৰুখিনি, আদা নহৰু পিঁয়াজখিনি মিক্সিতে মানে বটা হয়, কিন্তু এতিয়া পটাত বটি পেলাই আদা বটা হৈ গ'ল, এয়া নহৰু বটা হৈ গ'ল, মানে পটাত বটা হ'ল। সদায় মিক্সিত খাই থাকোঁ কাৰণে এয়া পটাত বাটি লোৱা হৈছে। কলডিলো এয়া কাটি বাছি থোৱা হৈছে, আৰু কলডিল অকণমান নিমখ দি পেলাই মুঠি থোৱা হ'ল। কলডিলৰ লগত মাংস বনোৱা হ'ব। মই কলডিল অলৰেডি কাটি লৈ কটাৰ পিছতহে আচলতে ভিডিঅ'টো বনাইছোঁ, কাৰণ কলডিলটো অলৰেডি কাটি হোৱাৰ পিছতে মই ভাবিলোঁ নাই ভিডিঅ'টো আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। সেইকাৰণে এয়া কলডিল কাটি বাছি থোৱা হৈছে। কলডিল কুটি বাছি থোৱা হ'ল আৰু মুঠিও থোৱা হ'ল, নিমখ অকণমান দি মুঠি থৈছিলোঁ। আজি কলডিলে মাংসই বনোৱা হ'ব। অকণমান থুপথুপীয়া বনাম, বা কি বনাওঁ চাওঁচোন। হ'ল মুৰ্গী মাংস, কলডিলৰ লগত বনাবৰ কাৰণে তৈয়াৰী কৰি থৈছোঁ, ধুই মেলি থৈছোঁ। আপোনালোকৰ আগত ভিডিঅ'টো নিজে বনাইছোঁ যেতিয়া আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকিব, জৰুৰ লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লোহাৰ কেৰাহী পাতিলোঁ, কাৰণ মই সদায় লোহাৰ কেৰাহীত বনাওঁ। আৰু লগতে এয়া মই দাইল বনাইছোঁ, লগতে আৰু দাইলো পাতি দিছোঁ। আৰু ফেনখিনি কাটা হৈছে, মানে ফেন থাকিলে ভাল নালাগে খাই। মিঠাতেল অকণমান দি দিছোঁ। এই নহৰু আদা মই দেখাবলৈ থাকি গ'ল। এয়া নহৰু আদা অলৰেডি দিয়া হৈ গ'ল। পিঁয়াজখিনি বেছি ভজা নাই, আচলতে কমটি ভাজি মই নহৰু আদা দিয়া হ'ল। মানে কেঁচা জলকীয়া দিয়া হৈ গ'ল অলৰেডি। কমটি খাওঁ কাৰণে কমটি দিয়া হৈছে, যিমানটো পৰিমাণে দেখুওৱা হৈছিলে সিমানটো পৰিমাণ কমটি হ'ল। হালধি দিয়া হৈ গ'ল, মানে তেলতে দিলোঁ আৰু। মাংসখিনি আচলতে দিয়া হ'ল, মাংসখিনি দিওঁতে মই ঘপককৈ পাহৰি থাকিলোঁ। মাংসখিনি ভাজি অলপ দেৰি মই ঢাকোন মাৰি থ'ব লাগিব, কাৰণ মাংসখিনি ভাজি হোৱাৰ পাছতেহে কলডিলখিনি দিয়া হ'ব। ঢাকোনখন দি দিছোঁ, অলপ ভজা মাংসটো, মানে অলপ ভজালৈকে 6-7 মিনিট বা 5 মিনিট, 6-7 মিনিট আপোনালোকে নিজে আন্দাজমতে আপোনালোকে ভাজিব। মই 6-7 মিনিটৰ ভিতৰতে এইখন গেছত দি দিছোঁ। আলু দিয়া হ'ল, আলু দি অকণমান লৰাই দিয়া হ'ল। এতিয়া ঢাকন মাৰি দিয়া হ'ব। দিয়া হ'ল গৰম মছলা, জলকীয়া গুড়ি আৰু জিৰা গুড়ি আৰু কাশ্মীৰী মিৰ্চ অকণমান দি দিয়া হৈছে। পোলাওখিনি দি দিয়া হ'ল, দি পেলাই অকণমান ভাজি দি পেলাই অকণমান দেৰি ৰোৱাৰ পিছত মই কলডিলখিনি দিয়া হ'ব। আৰু এতিয়া হ'ল ঢাকনখন মাৰি দি 4-5 মিনিটমান দিয়াৰ পিছত কলডিল দিম। ভিডিঅ'টো আপোনালোকে জৰুৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা হৈছে নাজানো, ঘৰত খাবৰ কাৰণে বনাইছোঁ যেতিয়া আপোনালোকৰ আগতো দেখুৱাওঁ বুলি ভাবিছোঁ। সাধাৰণভাৱে বনোৱা ভিডিঅ' মানে কি আৰু চবেই খায় এনেকৈ, তথাপিতো প্ৰস্তুত কৰি দেখুওৱা হ'ল। কলডিলখিনি দি দিলোঁ, কাৰণ কলডিলৰ কাটি থোৱা পিঁয়াজখিনি দিলোঁ। মই নিমখ নাই দিয়া, কাৰণ অকণমান পৰিমাণটো মোৰ কলডিলত মুঠতে নিমখখিনি অলপ পৰিমাণটো বেছি আছিলে কাৰণে মই নিমখ
নিমখটো দিয়া আপোনালোকক দেখুওৱা নহ'লে, কাৰণ সেয়াই কলডিলে আৰু মাংসৰ পৰিমাণটোতে নিমখ হৈ যাব। চিমতে কলডিলখিনি দি দিয়াৰ পাছত আচলতে চিমত দিব, কাৰণ মানে চিমতে দিয়া আছে, তথাপিতো আপোনালোকে ষ্টিমটো চিমত দিব। আৰু দিয়াৰ পিছত আপোনালোকে যেতিয়া ভাজি হোৱালৈকে চাব 8-10 মিনিট। আপোনালোকে আৰু যদি গৰম মছলা অকণমান দিব বিচাৰে দিবও পাৰে আপোনালোকে সোৱাদ অনুযায়ী। এতিয়া মই অকণমান সিজালৈকে চিমত দি থওঁ। গোন্ধটো বহুত ধুনীয়া হৈছে। গোন্ধটো বহুত সুন্দৰ হৈছে। কলডিলৰ মাংস, মুৰ্গী মাংস, কলডিলৰ ভাজি। খুবেই ভাল হৈছে, ৰংটোও ভাল হৈছে আৰু মানে গোন্ধটো সুন্দৰ লাগিছে, চেণ্টটো। আৰু মই এতিয়া নামাব হ'লেই, মানে জলকীয়াখিনিও বৰকৈ ভাজিব নিদিওঁ, কাৰণ পিছত জলকীয়া দিছোঁ। আৰু চাওক এইখিনি খুব সুন্দৰ হৈছে। কাৰণ কেতিয়াবা আপোনালোকে কলডিলৰ লগত মাংস পিছে হাঁহৰ মাংসও ভাল হয়, কিন্তু হাঁহৰ মাংস দিলে প্ৰেছাৰ থকা মানুহে কিন্তু হাঁহৰ মাংসৰ লগতো খুব ভাল হয়। প্ৰেছাৰ থকা মানুহে কিন্তু কলডিল নাখাব, কাৰণ বহুত হিমগ্ল'বিনটো বঢ়াই দিয়ে। তাতে হ'ল মাংস, মুৰ্গী মাংস, লোকেল মাংস দুয়োটাই প্ৰেছাৰ থকা মানুহৰ কাৰণে অসুবিধা। কলডিলটোৱে বহুতখিনি তেজৰ পৰিমাণ বঢ়াই দিয়ে। নমাই থ'ম এতিয়া আৰু।